অতি সহজতে আৰু কম সময়তে বনাব পৰা মই এটা মেগী ৰেচিপি লৈ আহিছোঁ। একেবাৰে চিম্পুল আৰু সহজ। এফালে মই 2 পেকেট মেগী ল'লোঁ, এফালে পিঁয়াজ, জলকীয়া আৰু বিলাহী ৰেডি কৰি ল'লোঁ আৰু কেৰাহী গৰম হোৱাত মই পিঁয়াজ, জলকীয়াখিনি ভাজি ল'লোঁ। এইখিনি অলপ সময় ভাজাৰ পিছতে মই ইয়াতে 2টা সৰু চাইজৰ বিলাহী কাটি লৈছিলোঁ, বিলাহী কেইটুকুৰ দি দিলোঁ। আৰু বিলাহী যিসকলে ভাল পায় দিব আৰু যিসকলে বেয়া পায় নিদিলেও হ'ব, একো নাই। কিন্তু বিলাহীটো দিলে বেছি টেষ্টি লাগে, সেইটো কাৰণে মই ভাল পাওঁ। আৰু ইয়াতে মই সোৱাদ অনুসৰি এতিয়া নিমখ, হালধি দি এইখিনি আকৌ অলপ সময়ৰ কাৰণে লৰাই ল'ম। তাৰপাছতে মই 2টা ৰেডি কৰি লোৱা মেগী ইয়াতে দি দিম। মেগী 2 পেকেট দি দিলোঁ। তাৰপাছতে মই ইয়াত 1.5 গিলাচমান গৰম পানী দি লৈ অলপ সময় লৰাই লৈ ইয়াতে ঢাকনা লগাই দিলোঁ। 5 মিনিটমানৰ পাছত মই ঢাকনাখন আঁতৰাই দিলোঁ আৰু মোৰ মেগী ৰেডি হৈ গ'ল। ইয়াতে মই মেগী মছলা এতিয়ালৈকে দিয়া নাই। এতিয়া মই মেগী মছলাকেইটা দি দিম। দি লোৱাৰ পাছতে অলপ লৰাই দিব। তাৰপাছতে মেগী ৰেডি হৈ যাব। বহুত টেষ্টি হয়, আপোনালোকে বনাই খাব। আৰু যদি আপোনালোকে মোৰ ৰেচিপিটো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আপোনালোকেও এনেদৰে বনাই খাব পাৰে। একেবাৰে কম সময় লাগে আৰু বহুতেই টেষ্টি হয় খাবলৈ। আৰু মই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে মোৰ ৰেচিপিটো চাই নিশ্চয় ভাল পাব।